নমস্কাৰ। কাইলৈৰ পৰা আৰম্ভ হ'ব আমাৰ HSLC এক্সামিনেশ্যন সেবাৰ তৰফৰ পৰা। এই স্বাগতে সকলো পৰীক্ষাৰ্থীলৈকে আমাৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু বহুতো ভাইটি ভণ্টিয়ে এই পৰীক্ষাত অৱতীৰ্ণ হ'ব। এইটো কথা জনাবলৈ বিচাৰিছোঁ যে এইবাৰ পৰীক্ষাত কলা ৰিফিল ব্যৱহাৰ কৰিবলৈ দিছে। গতিকে কোনোবাই যদি পৰীক্ষাৰ্থীসকলক উপহাৰ দিম বুলি ভাবি আছে, তেওঁলোকে যেন ব্লেক পেন, কলা ৰিফিল, বল পেন প্ৰেজেণ্ট দিয়ে। আশা কৰিছোঁ ভিডিঅ'টোৱে সমূহ পৰীক্ষাৰ্থীক সহায় কৰিব। আৰু কোনোবাই যদি দিম বুলি ভাবি আছে আজিয়ে দিয়ক, কাৰণ কাইলৈৰ পৰা ইংৰাজী পৰীক্ষা আৰম্ভ হ'বই। গতিকে আকৌ এবাৰ সমূহ পৰীক্ষাৰ্থীৰ লগতে সমূহ ৰাইজক জনাওঁ যে পৰীক্ষাৰ্থীক এইবাৰ ব্লেক পেন অৰ্থাৎ কলা কলম উপহাৰ দিয়ে যে। পুনৰবাৰ সমূহ পৰীক্ষাৰ্থীলৈ আমাৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ।